এই মুহূৰ্তত ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ কেইবাটাও ডাঙৰ খবৰ আহি পৰিছে নিউজ নেটৱৰ্কৰ হাতত। এই মুহূৰ্তত যুদ্ধত নষ্ট হোৱা কেইখনমান অট্টালিকাৰ ফটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। ইৰাণ আৰু ইজৰাইলৰ মাজত যুদ্ধই প্ৰৱেশ কৰিছে পঞ্চমটো দিনত। দুয়োখন দেশৰ মাজত আৰম্ভ হৈছে তয়াময়া যুঁজ। G7 বৈঠক এৰি আমেৰিকালৈ জৰুৰীভাৱে ৰাওনা ট্ৰাম্প প্ৰশাসনৰ। ইৰাণৰ জনতাক জৰুৰীভাৱে তেহৰান এৰাৰ বাবে ট্ৰাম্পৰ আহ্বান। ট্ৰাম্পৰ দাবী কিবা এটা ডাঙৰ হ'বলৈ গৈ আছে ইৰাণত। তেহৰানত থাকে 100 কোটিৰো অধিক জনতা। ইয়াৰ মাজতে ইৰাণে নিক্ষেপ কৰিছে বৃহৎ সংখ্যক বেলিষ্টিক মিছাইল। কালি নিশা ইৰাণৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমক লক্ষ্য কৰি লৈ ইজৰাইল সেনাই আৰু নিক্ষেপ কৰে কেইবাটাও মিছাইল। ইয়াৰ পাছতে প্ৰতিশোধ আৰম্ভ কৰিছে ইৰাণে। ইৰাণৰ মিছাইলে আঘাত কৰিছে ইজৰাইলৰ 8টাকৈ প্ৰান্তত। ইজৰাইলৰ হাৰ্জিলিয়াত এটা 8-মহলীয়া অট্টালিকাক আঘাত কৰে ইৰাণৰ বেলিষ্টিক মিছাইলে। তেল এবিবতো আঘাত কৰে ইৰাণৰ মিছাইলে। জেৰুজালেমতো শুনিবলৈ পোৱা যায় বিস্ফোৰণৰ শব্দ। ইজৰাইলৰ বিৰুদ্ধে একত্ৰিত হৈছে 20খনৰো অধিক মুছলমান দেশ। এই দেশসমূহ হৈছে ইজিপ্ত, জৰ্ডান, পাকিস্তান, ব্ৰুনেই, তুৰ্কী, চাদ, আলজেৰিয়া, UAE, ডিজিবুটি, ছৌদি আৰৱ, চুডান, সোমালিয়া, ইৰাক, ওমান, কাটাৰ, কুৱেইট আদি দেশসমূহে একত্ৰিত হৈ ইজৰাইলৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আহ্বান কৰিছে। তেহৰাণত থকা ভাৰতীয় ছাত্ৰসকলক উভতাই অনা হৈছে চহৰখনৰ পৰা। ইৰাণৰ সৰ্বোচ্চ নেতা খেমনিক লক্ষ্য কৰি ল'ব পাৰে ইজৰাইলী সেনাই। ইয়াৰ বাবে ইৰাণত জৰুৰী অৱস্থা ঘোষণা কৰা হৈছে।